Hey guys, কি কৰিছে আপোনালোকে সকলোৰে ভালনে আৰু মোৰ YouTube চেনেল Babitas কিচেন এণ্ড ব্লগ হলে আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো মোৰ ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া গা ধুই আহিলো আৰু ভাবিলো এবাৰ কিচেনত যাম মাহতক অলপ হেল্প কৰো আৰু মই যেহেতু মাহতৰ ঘৰত আছো অকনমান মাহতকো কিবা এটা বনাই খুৱাও সেই কাৰণে আজি সোনকালে উঠিছো আৰু ৰেডি হৈ লৈছো তাৰ পাছত এতিয়া যাম কিচেনত তেতিয়া হলে বলক মোৰ লগত কিচেনত আৰু এইখিনিতে মই আপোনালোকক অলপ কথা জনাবলগীয়া আছে যে মোৰ আগতে এটা YouTube চেনেল আছিল সিস্টাৰ্স ইন ল ব্লগ বুলি হেতু মই ধুনিয়াকৈ চলাই আছিলো আৰু তাত আপোনালোকে বহুত ধুনিয়াকৈ সহযোগ কৰিছিল আৰু মৰম দি আছিল কিন্তু হেতু টেকনিক্যাল কিবা এটা প্ৰবলেম হল আৰু হেতু কাৰণে মোৰ হেতু মানে ডিলিট হৈ গলে নে কি হল হেতু ক'ব নোৱাৰো এতিয়া চেনেলটো আহা নাই আৰু সেই কাৰণে মই আজি এটা নতুনকে খুলি লৈছো নতুন চেনেল খুলিছো আৰু এইটো চেনেলত এইটো মোৰ ফাৰ্স্ট ভিডিও হ'ব প্লিজ আপোনালোকে মোক এইটোটো সহযোগ কৰিব আৰু তেতিয়া হলে বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো ভাবিছো কাবেলি বুটৰ সবজি বনাও আৰু ৰুটি বনাও আৰু তাৰ কাৰণে মই এখিনি কাটি কুটি যোগাৰ কৰি লৈছিলো আৰু এতিয়া মই এখন কেৰাহী পাতি দিছো আৰু তাত মই তেল দি লৈছিলো আৰু ইয়াতে মই দিছিলো দুটা ইলাইচি দুটা লং ডালচিনি আৰু হুকান জলকীয়া আৰু এইখিনি অকনমান ৰঙচুৱা হোৱাত মই দুখিলা তেজপাত দি লৈছো আৰু মই ইয়াতে পিয়াজখিনি দি ৰঙচুৱাকৈ ভাজি লম তাৰ পাছত আদা নহৰু আৰু পিয়াজৰ যিখিনি পেষ্ট বনাই থৈছিলো সেইখিনি দি লৈছো আৰু এইখিনি এতিয়া মই ধুনিয়াকৈ ভালদৰে ভাজি লম আৰু ইয়াতে মই এতিয়া দি লৈছিলো হালধি গুৰি আৰু নিমখটো সোৱাদ অনুসৰি দি ল'ব আৰু ইয়াতে মই দিছো এতিয়া জিৰা গুৰি আৰু ধনিয়া গুৰি আৰু বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই এইখিনিয়ে দিছো আৰু এইখিনি দি ধুনিয়াকৈ লৰাই দিব আৰু দেখিছেনে এতিয়া কিমান ধুনিয়াকৈ ভজা গৈছে আৰু তেলটো ওপৰত উঠি আহিছে আৰু ইয়াতে মই কচুৰি মেথি অলপ দি লৈছিলো আৰু তাৰ পাছত মই যিখিনি কাবেলি বুট বইল কৰি থৈছিলো আলুৰ লগত সেইখিনি দি লৈছিলো তাৰ পাছত এটা বইল আহিব দিছো আৰু তাৰ পাছতে মই গাখীৰ অলপ ঢালি দিছো গাখীৰ দিলে খাবলৈ অলপমান বেলেগ টেষ্ট লাগে আৰু গ্ৰেভিটো বহুত টেষ্টি হয় আৰু এইখিনি এতিয়া বইল আহি আছে আৰু এইফালে মই ৰুটি বেলি আছো আৰু ৰুটি এতিয়া পুৰিলো আৰু সবজিখিনিও হৈ গল ৰুটিখিনিও পুৰা হৈ গৈছে আৰু এতিয়া আমি সাজি লৈছো খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল এনেকেও এদিন বনাই খাবচোন বহুত ভাল লাগে খাব আৰু এতিয়া মই খাই লৈ আহিলো আৰু অকনমান বহি লৈছো মানে কিবা মনটো ভালো লগা নাই তথাপিও ভিডিওটো কৰিব লৈছো যেহেতু মানে কি হেতু চেনেলৰ লগত এটা মানে এটাচমেন্ট আছিল মানে বহুত কিটা ভিডিও দিলো তাৰ পাছত আৰু ভাল লাগিছিল আৰু কিবা এটা তাৰ পাছত হেতু হেনেকুৱা হল হোৱাৰ পাছত আৰু হাজবেণ্ডে ক'লে যে নহয় কি বুলি কয় আৰু এটা খুলি দিও এটুত কৰাচোন হেতু মানে একদম নহায়ে হৈ গল গুটি মানে ইমান দিন মানে কি আৰু 15-20 দিনতে ভাল মানে ভালকৈ ভিডিও দিছিলো মই ডেইলি ভিডিও দিয়াৰ নিচিনাই দিছিলো এনেকে দি মানে মনটো ভাঙি গৈছে এতিয়া আৰু কিমান কষ্ট হয় আপোনালোকে চাগে বুজি পাব কাৰণ মোৰ এজনী ছোৱালী আছে আৰু মই শাহুৰ লগত থাকো হয়নে এতিয়া বাৰু মাহতৰ ঘৰত আছো মই মাহতৰ ঘৰলৈ আহিলো কিন্তু তাত থাকাৰ পৰাইতো মই ভিডিও দিয়া ষ্টাৰ্ট কৰিছিলো তাৰ পৰাই ষ্টাৰ্ট কৰিছিলো আৰু কিমান কষ্ট হৈছিল আৰু সেই কষ্টবিলাক এনে গ'ল হয়নে সেইকাৰণে মনটো বহুত বেয়া আৰু তথাপিও ভিডিও এটা বনাইছো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আশা কৰিছো আপোনালোকে ভিডিওটো চাব আৰু প্লিজ আগৰ চেনেলটোৰ দৰে এইটোটো মৰম দি যাব মোক তেতিয়া হলে বলক আজিৰ কি কৰো মই কি দেখাব চেষ্টা কৰিম আৰু কিন্তু আজি বেছি দীঘলীয়া নকৰো কাৰণ মোৰ মনটো সঁচাকৈ বহুত বেয়া সেইকাৰণে সিম্পলকে কিবা এটা দেখাম দুপৰীয়াও কিবা এটা বনাম সিম্পলকে বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেতিয়া হলে বলক কি বনাম হেতু দেখাই আছো আৰু শেষলৈকে ভিডিওটো আপোনালোকে চাই
আৰু ইয়াতে মাইনা অকণমান তাইক গান লগাই দিছিলোঁ, নাচি আছে। আৰু দীক্ষিতো আহিছে, দীক্ষিত মোৰ ভাইটি হয়। দুয়োটাই ধুনীয়াকৈ খেলি আছে, নাচি আছে, পঢ়িও আছে। এতিয়া কিটচেনত যাম আৰু কিবা এটা বনাম, আপোনালোককো দেখাই আছোঁ কি বনাওঁ। তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ব্লগটো কেনেকুৱা লাগিল প্লিজ। কিটচেনত আৰু মই আজি বনাম চিম্পলভাৱে চিকেন। আৰু তাৰ কাৰণে মই আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু কেৰাহী বহাই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু এইফালে মই পিঁয়াজ আৰু বিলাহীৰ মিক্সিত দি লৈছিলোঁ, এটা পেষ্ট বনাই লৈছোঁ আৰু আদা নহৰু অকণমান দি লৈ ফ্ৰাই কৰি আছোঁ। তাৰপাছত এইফালে এটা বাতি লৈছোঁ, অকণমান পানী দি লৈছোঁ আৰু ইয়াতে মই লৈছিলোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা আধা চামুচকৈ লৈছোঁ। আজি মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, অকণমানে কৰিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই পেষ্টখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু মই অকণমান পানী দি লৈছোঁ ইয়াতে, কেৰাহীখনত লাগি গ'লে আৰু টেষ্টটো বেয়া হৈ যায়, সেইকাৰণে পানী দি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। আৰু ইয়াতে মই নিমখ আৰু হালধি গুড়ি দি লৈছোঁ। তাৰপাছত ভজা হোৱাৰ পাছত মই ইয়াতে পানীৰ লগত মিক্স কৰি ৰখা মছলাখিনি দি ল'লোঁ। আৰু দেখিছেনে এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু তাৰপাছত মই অকণমান পানী ঢালি দিছোঁ আৰু পানী দি মই অকণমান ভালদৰে ভাজি লৈছোঁ, কাৰণ মছলাখিনি ভালদৰে ভাজিলে তেতিয়া টেষ্টটো ভাল লাগে খাব, সেইকাৰণে ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া অকণমান ওপৰত তেলটো উঠি আহিছে আৰু মছলাখিনিও ভালদৰে সিজি গৈছে, মানে ভালদৰে ভজা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে চিকেনখিনি দি লৈছোঁ। আৰু চিকেনখিনি দিয়াৰ পাছত মই ধুনীয়াকৈ এইখিনি লৰাই দিছোঁ। আৰু চিকেনখিনি ধুনীয়াকৈ এতিয়া মই ফ্ৰাই কৰি ল'ম। আৰু চিকেন যিমানে বেছিকৈ ফ্ৰাই কৰা হয় সিমানে খাবলৈ টেষ্ট লাগে, মই তেনেকৈ ভাবোঁ। আৰু সেইকাৰণে মই অকণমান বেছিকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এনেকৈ মই পানী দি অকণমান টাইম ফ্ৰাই কৰি লওঁ। এয়া শুকাই গৈছে আৰু ইয়াতে মই অকণমান পানী দি ল'ম, তাৰপাছত আৰু ফ্ৰাই কৰি ল'ম। এনেকৈ পানী দি ফ্ৰাই কৰি থাকিলে মাংসটোও ধুনীয়াকৈ সিজি আহে আৰু আলুটো সিজি যায়, সেইকাৰণে মই এনেকৈ পানী দি ফ্ৰাই কৰি লওঁ। আৰু এতিয়া ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া পানীটো শুকাই গৈছে আৰু এইখিনিও ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। তাৰপাছত এতিয়া মই ইয়াতে পানী ঢালি দিম, যিমানখিনি পৰিমাণৰ লাগে আপোনালোকে সিমানখিনি দি ল'ব। ময়ো অকণমান মানে জোল টাইপতে বনাম আজি, এনেকৈ বনাই লৈছোঁ। আৰু এতিয়া মই এইখিনি হৈ গৈছে আৰু এতিয়া মই এইখিনি নমাই দিম। আৰু এনেকৈ চিম্পুলভাৱে বনাই খাইছোঁ। আৰু আপোনালোকেও এনেকৈ বনাইনে জনাবচোন, খাবলৈ কিন্তু ভাল লাগে, বহুত টেষ্টি হৈছিলে। এতিয়া মই ভাত পানী খাই আজৰি। আৰু আজি মই চুলিখিনি ধুই দিছিলোঁ, এতিয়ালৈকে শুকোৱা নাই, কাৰণ মই বান্ধি ৰাখিছিলোঁ, গৰম বহুত দিছিলে। সেইকাৰণে এতিয়া অকণমান ভাত পানী খাই আজৰি হৈছোঁ আৰু মাইনাকো শুৱাই দিলোঁ, সেইকাৰণে চুলিখিনি অলপ খুলি লৈছোঁ। আৰু ভাবিছোঁ অলপমান বাৰান্দাত বহি লওঁ, যিহেতু বতৰটো অলপ ভাল হৈ পৰিছে। এতিয়া কিনকিনীয়াকৈ বৰষুণ দিছে আৰু বতাহ দি আছে, সেইকাৰণে অকণমান বহিম বুলি আহিছোঁ আৰু ভিডিঅ'টো কৰিলোঁ। আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ জনাব। আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব, কাৰণ আজি আৰু মই বেছি দীঘলীয়া নকৰোঁ। আজিৰ ব্লগটো ইয়াতে মই শেষ কৰিম বুলি ভাবিছোঁ, কাৰণ মনটো একদম এটা ভাল নহয়। আগৰ চেনেলটো মানে কি যিকোনো কাৰণত কি নহওক, টেকনিকেল ইছ্যু হ'লেও মানে নোহোৱা হৈ গ'ল, সেইটোৱে মনত এটা কিবা বেয়া লাগি আছে। কিন্তু তথাপিও নতুন চেনেল খুলিছোঁ আৰু আজি এইটো ফাৰ্ষ্ট ভিডিঅ' দিম বুলি ভাবিছোঁ, সেইকাৰণে চিম্পুলভাৱে বনাই দিছোঁ। আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দি যাম। আৰু এতিয়া মই দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰিব ওলাইছোঁ। তেতিয়াহ'লে